নমস্কাৰ, মই নিকুৱে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আজি হৈছে 14 ফেব্ৰুৱাৰী, ভেলেণ্টাইন ডে'। হেপী ভেলেণ্টাইন ডে'। আজি আমি যাবলৈ ওলাইছোঁ মাৰ ঘৰলৈ। কালি ৰাতি ফোন কৰিছিলোঁ, ছোৱালীৰ মাত শুনি মা দেউতাৰ মনত পৰিছে, আকৌ মাতিছে তালৈ। ঘৰলৈ যাওঁ, আপোনালোকক দেখুৱাম বাৰু ঘৰত গৈ কি কৰোঁ কি নকৰোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু চাই কেনে পালে জনাব। যদি ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যেন মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি লয়। এতিয়া কি কৈছা কৈ দিয়া? আমি আপোনালোকক দেখুৱাইছোঁ। মা দেখুৱাই দিয়া এইবোৰ মাহীহঁতে আগতে সজোৱাই থৈ যোৱা হয় নাই? মাহীহঁতে আগতে এইবোৰ লৈছিলে, খেলিছিলে। টিবেল এয়া টিবেল চোৱা, টিবেল টিং টিবেলত পানী ওলাই নাই। হা, টিবেলটো দেখুৱাই দিয়া মা। ক'ত আছে সেইটো? টিঙা টিপ মা। ৰ'বাচোন ৰ'বা, আমাৰ ককাজন আমাৰ ককা ইমান ধুনীয়াকৈ হাঁহি আছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এজন আমাৰ ককা ঘৰলৈ আহিলে সদায় ককা ফটোখনকে এবাৰ চাওঁ। দেখুৱাই দিয়া। কিবা কিবি কৰি নিদিবা, চলাব পাৰিবা নেকি? হাল বাবলৈ যোৱা নে? এইজনী ট্ৰেক্টৰত উঠিব লাগে। হ'ব, তুমি ট্ৰেক্টৰ চলোৱা দেই, মই নাৰ্চলৈ যাওঁ। ঘৰ আহিব অলপ সময় হ'ল, চাহ তাহ খাই মেলি আজৰি হ'লোঁ। এতিয়া আৰু এনেকৈ অলপ সময় ফুৰিছোঁ, কথা চথা পাতিছোঁ। আকৌ অলপ পাছত যাব হ'বই নহয়। এতিয়া পুখুৰীত জাল বাব। একোটা মাৰিছোঁ। 1 2 3 go। জাল তেনে বাম হৈ আছে। 1 2 3 go। দে আহিছে নি? হা, ওলাইহে গ'ল। পুৰা মেল খাই গ'ল জালখন। আহিছে আহিছে, আহি গ'ল আহি গ'ল আহি গ'ল। এজনী গুচি গ'ল আৰু পানী আকৌ ওপৰলৈ উঠি আহিলে। পানী কম আছে যে। উঠাই মাছ উলিয়াব চাওঁ। মই দেখিলো, মই দুজনী দেখিলা? আজি মাছ পাই গ'লো। দুজনীমান ওলালে হয় নাই? এইজনী পাৰজনীয়ে তেলেকাকে চালে। এইজনী
ঘৰৰ মুঠত পৰিলেগৈ এনাই কি কৈছে চোৱা আগলৈ গুচি নাযাবা শুন পৰিবা 1 2 3 গো তুমি কি কৈছা মাছ খেদিছে হাচো হাইছো জোৰ লাগা ইমান টানা বহুত টানা নহলে মাছ বাবাই এজনে আহিছে না আহিছে নেকি পোৱালি নেকি এজনী খাবলৈ পাব লাগিব কৰে এটা এই মেকুৰীয়ে খাই পেলালে আৰু এজনী খাব পৰা লাগিব আজি বহুত ধৰিব লাগিব মাছ আজি বহুত ধৰিব মাছ লাগিব জানো এবাৰ জোকা জুকুৰি নাই কৰা দেখোন অহ হা হয়নে মাগুৰ মাছ আৰু আছে নেকি গুচি গ'ল নি এজনী পালো মাগুৰ মাছটো গুচি গ'ল এজন এইয়া মাছ 6-7 জনীমান হ'ব তিনি মুখে মাৰিছে 4 5 6 মই গ'ল সেইকাৰণে 6 এইবোৰ সৰু 6 জনী ইয়াত আছে পুঠি আৰু শিঙৰা তুমি মিঠাই আছে ৰবি দে সেই ডাঙৰ ভেটি ঐ আমাৰ ভিতৰত সেইটোৱে হ'ল নেকি টেমাটো চাচোন ডাঙৰ টেমাটো গুড মৰ্ণিং আজি নেক্সট ডে হয় কালি মাৰ ঘৰৰ পৰা অহাৰ পিছত আৰু ভিডিঅ' কৰা নহ'লে কালিৰ দিনটো মাৰ ঘৰত হাঁহি ফূৰ্তিৰে ভালকৈ পাৰ হ'ল ঘৰলৈ অহাৰ পাছতে একেবাৰে শহাকন্দা অৱস্থা হৈ গ'ল আহি পায়ে কাম বন কৰি ছাগলী বান্ধিবলৈ লৈছোঁ তাৰপিছত ছাগলীজনী অহাই নাই তেনে তাই পোৱালি দিবলৈ হৈ আছে গোটেই দিনটো মানে আবেলিটো ছাগলী আটাইখিনিয়ে ছাগলী বিচাৰি নাপালোঁ ৰাতি 9টা বজালৈকে ছাগলী বিচাৰি ফুৰিছোঁ মোৰ তাইক চিঞৰি তাইৰ নাম মুনুকি তাইক চিঞৰি মোৰ মাত মানে নাইকিয়া হৈ গ'লগৈ আৰু 9টা বজালৈকে বিচাৰিছোঁ তাৰপিছত আহি শুই গ'লোহি মানে একো খাবলৈ মন যোৱা নাই মানে কি আৰু কান্দিবলৈ মন গ'লেও কান্দিব নোৱাৰোঁ এইটো মই অকলে দেখিলে ছোৱালী কান্দিব এনেকুৱা অৱস্থা তাৰপাছত ৰাতি ভাত অকণমান ছোৱালীক খোৱালোঁ ময়ো লগতে অকণমান খালোঁ তাৰপিছত শুবলৈ লৈছোঁ মানে মই চুৱেটাৰ নিপিন্ধাকৈ গোটেই ঘূৰি ফুৰিছে মোৰ ঠাণ্ডা সোমালে নেকি খুব ঠাণ্ডা লাগিছে তেনেকৈ বিচনাত থাকোঁতে তাৰপিছত আকৌ ভাইটিয়ে ক'লে কিবা এটা শব্দ শুনিছোঁ গৈ চাইছোঁগৈ ছাগলীজনী তাৰপিছত আকৌ দেখিছোঁ ছাগলীৰ লগত গৈ বিচাৰি ছাগলীয়ে 2টা পোৱালি দি থৈছে আকৌ ৰাতিয়ে ছাগলী পাই আনি জুই ধৰি সেকি মেলি তেনেকৈ পাইছোঁ আজি আকৌ ৰাতিপুৱাই জুই ধৰি সেকি সিহঁতক ৰ'দত দি থৈছোঁ কি কৰিছা মুখখন মই মেকেজনীৰ কথা কৈছোঁ আকৌ কালি বহুত ভয় খালোঁ বেয়া লাগিছে নাপাম বুলিয়ে ভাবিছিলোঁ মই কালি হহা কান্দা চব হৈ গ'ল ন একদম বদমাছ আছে বিয়ালৈ যাবলৈ ওলাইছোঁ কৈ দিয়া মই যে বিয়ালৈ যাবলৈ ওলাইছোঁ চুলি বেয়া হ'লেই মা যাব নবৌ যাব বিয়ালৈ যাওঁ আমাৰ গাঁৱতে অলপ আগলৈ আছে বিয়া খাই আহোঁগৈ মোক যে ধান দিছে মূৰত মানে আমাৰ পথাৰ য'ত আছে সেইফালে বিয়া হয় সেইটোকে কৈছে তাই বহুত দিন মিন্দু মাহীৰ হাত গৈছিলে যে পাৰিলে অলপ আপোনালোক দেখুৱাই দিম কৰিবলৈ চেষ্টা কৰিম নহ'লে একেবাৰে দেখুৱাই দিম বা নহয় দিয়া
গুড ইভিনিং। আজি হৈছে মোৰ ভিডিঅ'ৰ 3 নম্বৰ দিন। ভিডিঅ'টো শেষেই কৰিব পৰা নাই। আজি হৈছিলে সৰস্বতী পূজা। স্কুললৈ গৈছিলোঁ, আমাৰ গাঁৱৰে LP স্কুলখনত পাতে, তালৈ গৈছিলোঁ। ভাল লাগিলে। তাত অকণমান ক্লিপ এটা লৈ আহিছোঁ, আপোনালোকক তাকে দেখুৱালোঁ। বেছি ভিডিঅ' কৰা নহ'লে। এতিয়া 7 বাজিছে। মই ভাত পানী বনোৱাত লাগি আছোঁ। দিনটো খোৱা হোৱা নাই। আজি ঘৰৰ পুখুৰীতে জাল বাইছিলে, সেয়া মাছ ফ্ৰাই কৰি আছোঁ। তাৰপাছত আকৌ ৰঙালাও আলুৰ চব্জি বনাইছোঁ। ভাত বনালোঁ, বাছ ইমানখিনিয়ে। আপোনালোকক দেখুৱাওঁ বলক কেনেকৈ বনাই আছোঁ। এয়া মাছ ফ্ৰাই কৰি থৈছোঁ। এইফালে ৰঙালাও আৰু আলু ভাজি বনাইছোঁ। এইফালে ভাত হ'লেই আৰু অলপ সময় সিজিলেই হৈ যাব। আজি এইটো ভিডিঅ' ইমানতে সামৰি দিওঁ। আপোনালোকে চাই কেনে পালে জনাব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈকে বাই বাই।